নমস্কাৰ, মই গৌৰৱ বিষয়া মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই ৰংমন ৰাংঢালী এটা অনলাইন বিহু পাতিছিলো। মই তাৰে ৰিজাল্ট দিবলৈ লৈছো। তাৰ আগতে মই দুটামান কথা কওঁ। অনলাইন বিহুটো পাতিছিলো মই মোৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ। এই ইউটিউব চেনেলৰ পৰা কোনো মোৰ পইচা নাপাওঁ, প্ৰফিট নাপাওঁ। মই ইয়াৰ পৰা কাৰোৰ পৰা মানে 100 টকা জইন ফিজ কৈছিলো। মই দিয়াৰ লোকসকলে দিছে, নিদিয়াসকলে নেদে। তাৰ ভিতৰতো মোক দুটা বা তিনিটাহে মোক জইন ফিজটো দিছিলে। ৰিজাল্ট দিয়াৰ আগত মই আৰু দুটামান কথা কওঁ। মই গম পাইছে চাগে, মোৰ নৱেম্বৰৰ 14 তাৰিখে মই গুৱাহাটীৰ পৰা আহি থাকোঁতে লখিমপুৰত মোৰ এক্সিডেণ্ট হৈছিল। মই অনলাইন ৰিজাল্টটো দিম বুলি ভাবিছিলো। মই 25ত মানে মই কৈছিলো 25ত দিম বুলি। মোৰ ফিজিঅথেৰাপি কৰি থকাৰ কাৰণে মই সকলোকে মই জনাইছিলো মই ৰিজাল্টটো আজি দিব নোৱাৰো। ভিডিঅ' যোগেদি মই ৰিজাল্ট ডিক্লেয়াৰ কৰিম। আৰু আজি মই ভিডিঅ'টো এনেকে বনোৱাৰ উদ্দেশ্য নাছিল। মোৰ ভিডিঅ'টো মই তেখেতলোকক যিখিনিয়ে মানে 3 গৰাকীয়ে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাইছে, সেই তেখেতলোকক মই প্ৰাইজটো লগতে দি পিনি ভিডিঅ'টো কৰাৰ কথা আছিল। ৰাতিপুৱাই লগৰ এটা ধেমাজি লগৰ এটা মোৰ ফোন কৰিছে। সি 3 বাৰমান ফোন কৰিলে। মই শুই আছিলো, গম নাপাওঁ। তাৰ পাছত মই ফোনটো ৰিচিভ কৰিলো। ৰিচিভ কৰাৰ পাছত সি কৈছে যে গৌৰৱ, তোমাৰ বোলে হেৰিয়ত বোলে ফেচবুকত বোলে এনেকে বোলে ছোৱালী এজনীয়ে তোমাক বোলে তেনেকে কিবা তোমাৰ ফটো দিলে বুলি ট্ৰল কৰিছে। মই ভাবিছো কোনে ট্ৰল কৰিছে। কৈছে তুমি হোৱাটছএপটো অন কৰাচোন। তাৰপৰা মই হোৱাটছএপটো অন কৰিলো। কৈছে পোষ্টটো সি মোক দিলে। দিয়াৰ পাছত মই চালো। চাইলে বুলি কৈছে যে তোমাক এজনী ছোৱালীয়ে তেনেকে কিয় হেৰি কৰিছে। তাৰপৰা মই ভাবিছো আৰে মোক কিয় তেনেকে দিলে। মই যোশী দত্তই মোক এটা কথা দিবলগীয়া এটা উদ্দেশ্য থাকিব পাৰে। সেইদিনাখন তাই মোক ফোন কৰিছিলে। ফোন কৰিলে বুলি মোক কৈছে যে মোৰ মানে ভিউৱাৰ্ছ কিমান আহিছে। মই কৈছো তুমি চাই আছা ন, কিমান আহিছে তুমি গম পাইছা। সেইদিনাখন তাই ফাৰ্ষ্ট পজিশ্যনত আছিলে। তাৰপিছত ৰেগুলাৰ আপ ডাউন হৈ থাকে। আমাৰ ভিউৱাৰ্ছৰ ওপৰতে মানে আমাৰ এইটো কম্পিটিশ্যন আছিলে, আপ ডাউন হৈ থাকে। তাৰপাছত তাই ছেকেণ্ড পজিশ্যনত যিদিনাখন মানে ৰিজাল্ট দিয়াৰ কথা আছিলে, মই সেইদিনাখন ফিজিঅথেৰাপি কৰি আছিলো। ফিজিঅথেৰাপি কৰাৰ পাছত তাই মোক হেৰি কৰিলে, ফোন কৰিলে বুলি মোক ভিউৱাৰ্ছটো দিলে। মোক ক'লে যে তুমি এনেকে ছেকেণ্ড পজিশ্যনত আছা। তাৰপাছত তাই কৈছে যে নাই আপুনি বোলে কিবা এটা কৰি দিয়ক বোলে, মোৰ বোলে সেই বহুত লাজ পাব লাগিব বোলে, আমুক তামুক লৈ পিনি বহুতখিনি কৈছে। মই ক'লো যে তেনেকেতো কৰিব নোৱাৰি ন, তুমি কি কথা ক'ব লাগিছে। এইটোতো আগতেতো মই কৈছিলো, যদি মই বিচাৰ কৰোঁহেঁতেন ইয়াত কোনোবাই গেজু কৰিছে বুলি ক'লেহেঁতেন। কিন্তু মই সেইটো কাৰণে ভিউৱাৰ্ছৰ লগত মই পাতিছো, সেইটো কোনো ইয়াত গেজু কৰা কিবা কৰা সেইটো কোনো নাহে মানে, তেনেকুৱা টাইপত মই ক'লো। তাৰপাছত মই ক'লো যে এটা কথা ক'লো, তোমাৰ যদি ইমানে প্ৰব্লেম হৈছে, তোমাৰ মই ভিডিঅ'টো মই ডিলিট কৰি দিম, সেই বুলি ক'লো। সেইটো কথা কোৱাটো হয়। তাৰপাছত তাই ইমান বেয়াকে মোক পোষ্ট দিবলৈ তাই কোন? তাইতো মোক তেনেকে পোষ্ট দিব নালাগে। এইটো কম্পিটিশ্যনত হয়, তাই মোক লাখ টকা দিছে। মই এইটো প্ৰগ্ৰেমৰ পৰা মই পইচা পাই পিনি মই ঘৰ বনাইছো, মই খাইছো, মই বাইক লৈছো, গাড়ী লৈছো। তেনেকুৱাতো কোনো একো নাই। মোৰ নিজৰ পকেটৰ পইচাৰ পৰাই মই এইটো প্ৰাইজ দিম। মই 100 টকা জইন ফিজ আৰু 3000 টকা ক'ত। 100 টকা জইন ফিজত আজি আপোনালোকে এই ভিডিঅ'টো হেৰিয়তে মেছেজ কৰিলে বুলি আপোনালোকে ক'ব কোনে কোনে কেইটকা পইচা দিছে। বহুতেতো পইচাই দিয়া নাই, 3টা মানেতো মোক পইচা দিছে, খুব বেছি 5টাই দিছে সেই 30টা কেণ্ডিডেটৰ ভিতৰত। ৰংমন ৰাংঢালী অনলাইন যিহেতু কম্পিটিশ্যনটো পাতিছিলো, কম্পিটিশ্যনটো ৰিজাল্ট ঘোষণা কৰিবলৈ লৈছো। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আমি 3টা দিয়া কথা আছিলে, সেই 3টাই ঘোষণা কৰিম এতিয়া। থাৰ্ড পজিশ্যনত আছে পৰিৰাণী শইকীয়া, ছেকেণ্ড পজিশ্যনত আছে যোশী দত্ত, ফাৰ্ষ্ট পজিশ্যনত আছে সানিয়া দাস। ৰিজাল্ট ইমানে। যোশী দত্ত, তুমি লোকৰ ভুলটো এবাৰ আঙুলিয়াই দিয়াৰ আগত নিজৰ ভুলটো চাই ল'বা। তুমি এজনী যে লখিমপুৰৰ কিমান ভাল এজনী নাচনী, সকলোৱে ক'ব তুমি কিমান ভাল নাচনী, কিমান ষ্টেজত কেনেকে প্ৰাইজ পোৱা। আৰু মই বিশেষ একো নকওঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। নমস্কাৰ।